অসম মোদী সমাজৰ কেন্দ্ৰীয় সমিতিৰ জাতীয় কৰ্মশালাৰ প্ৰস্তুতি উল্লেখযোগ্য যে যোৰহাট জিলাৰ সৰুচৰাই চাহ বাগিচাত 19, 20 আৰু 21 ফেব্ৰুৱাৰী তাৰিখে এখন জাতীয় কৰ্মশালা আয়োজন কৰিছে। আদিবাসী সমাজত শিক্ষা সংস্কৃতিৰ দিশত কিদৰে আগবঢ়াই নিব পাৰি তাৰ উদ্দেশ্যে অসম মোদী সমাজে গ্ৰহণ কৰিছে এই আদৰণি পদক্ষেপ। সদৌ অসম মোদী সমাজৰ কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ লগতে প্ৰত্যেক জিলা আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিতিত সৰুচৰাই তৃতীয়তম জাতীয় কৰ্মশালা পাতিবৰ কাৰণে জোৰদাৰ কৰি থকাৰ প্ৰস্তুতি তৃতীয়তম জাতীয় কৰ্মশালা পাতিবৰ কাৰণে প্ৰস্তুতি চলাই থকা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ মোদী জাতীয় কৰ্মশালা উপস্থিত থাকি নিমন্ত্ৰণ জনাইছে। কাৰ্যসূচী ৰখা হৈছে আমাৰ 1 নম্বৰ কাৰ্যসূচীত আমাৰ ৰখা হৈছে অৰ্থনৈতিক শৈক্ষিকত আমি আলোচনা ৰাখিছোঁ। দ্বিতীয়ত আমি আলোচনা ৰাখিছোঁ আমাৰ সাংগঠনিক ওপৰত আমি আলোচনা ৰাখিছোঁ। তৃতীয়ত আমি জাতীয় সামাজিক যিটো ৰীতি নীতি আমি ৰীতি নীতিৰ ওপৰত আজিলৈকে আমাৰ জাতিটো কেনেকৈ আমি ৰীতি নীতিৰ ওপৰত আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ তাৰ ওপৰত আমি আলোচনা ৰাখিছোঁ। আমি এবাৰ ফাইনেল হ'ব আমাৰ জাতিৰ ভিতৰত আমাৰ ৰীতি নীতি আমিনো কিনো কৰিম, আমাৰ মোদী জাতিয়ে কিটো বস্তুত আমি মানে ফাইনেল কৰিলে আমি জাতিটোক আমি বচাই ৰাখিব পাৰিম তাৰ ওপৰত আমি আলোচনা কৰিম। 19 তাৰিখে আমাৰ প্ৰতিনিধি শিবিৰ মুকলি হ'ব। 20 তাৰিখে আমাৰ প্ৰথমে আমাৰ পতাকা উত্তোলন হ'ব। তাৰপিছত আমাৰ স্মৃতি খুদ অৰ্পণ হ'ব। তাৰপিছত আমাৰ খোবৰযাত্ৰা প্ৰায় 1 ঘণ্টাৰ পিছত আমাৰ খোবৰযাত্ৰা আৰম্ভ হ'ব। খোবৰযাত্ৰাত আমি মিনিমাম আমি ভাবি লৈছোঁ যে আমি মানে 100 কিলোমিটাৰৰ ৰাউণ্ড দি আমি খোবৰযাত্ৰা আমি কৰিব পাৰিম। আৰু আমাৰ যিমান আমাৰ মোদী সমাজৰ যিমান কলা কৃষ্টি যিমান গাঁৱে ভূঞে হওক যিমান আমাৰ নাচ বান্ধা যিমান আমাৰ মানে ৰীতি নীতি আমাৰ জাতিটো আমি কৰা মোদীত আমাৰ উদ্দেশ্য হ'ল যে আমি কৰা মোদী হ'লে আমাৰ যিমান আমাৰ সাজ যিমান আমি দেখাব পাৰিম। যিমান কৰা মোদী আমাৰ প্ৰথমে মিলি আমাৰ আহি যায় কৰা মোদীত আমাৰ আগতে আমাৰ নিয়ম কি হয় যেতিয়া আমি বান কৰা মোদী আমাৰ নাম হয়। বান কৰা আমাৰ কোৰ লাগিব, আমাৰ পাচি লাগিব আৰু জলদান মোদী আমাৰ যেনে জলদান আৰু জলদান মোদী আমাৰ মানে ক'ব গ'লে আমাৰ যদি আমার ভাষাত যদি আমরা বলতে যাই তো বস্তুটা কি হয় কলসি লাগবে না, কলসিটা বস্তুটা আমরা ব্যবহার করবো, হাতের মাঝে ব্যবহার করবো কলসিটা আমরা। ও কলসিটা যদি পানি থাকা অবস্থায় হয় তেতিয়া আমরা কলসিটা জলদান মুদি বলে আমাদের বলা হয়। এনেকা বস্তুটা আমরা কোয়া হয় আমার। মুখ্য আকৰণ আমাৰ মানে যিটো আমাৰ খাচীৰ খঞ্জা ৰখা হৈছেতো, যিটো আমাৰ মানে 2005 চনত যিটো আমাৰ ছেক্ৰেটাৰী সাধাৰণ সম্পাদক আমাৰ মাজত মানে দায়িত্ব দিয়া হৈছিলে। প্ৰায় দিন অকণমান কিবা কাৰণত আমাৰ অসুস্থ হোৱাৰ কাৰণে আমাৰ সম্পাদকটো আমাৰ মাজত হেৰাই থাকিলে। তাৰপিছত এই সম্পাদকৰ নামত গণেশ মুদিৰ নামত খাচীৰ খঞ্জাটো আমি ৰাখিছোঁ তাৰ নামত। তো আমাৰ মাজত প্ৰায় আমি 10,000 মানুহ আমাৰ মাজত সমাবেত হ'ব। মিনিমাম আমাৰ 10টা শিবিৰ আমাৰ বনাই থোৱা হৈছে আৰু আমাৰ খানা খুৱাব পৰা আমি একেবাৰে একে লগতে আমি 400 মানুহ খানা খোৱা ব্যৱস্থা আমি কৰিছোঁ। বিগতি আমাৰ মাজতে আমাৰ প্ৰথমে আমাৰ যিটো জেগাত আমি পাতিবলৈ লৈছোঁ সেই জেগাত আমাৰ দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালী দেৱক আমি নিমন্ত্ৰণ আমাৰ মাজত আমি মাতিছোঁ। প্ৰথমে আমি সাংসদ আমাৰ তপন কুমাৰ গগৈক আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ ৰাজ্যসভাৰ সাংসদ আমাৰ কামাখ্যা প্ৰসাদ দেৱকো আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আমাৰ বোকাখাটৰ সমষ্টিৰ বিধায়ক অতুল বৰাকো আমি নিমন্ত্ৰণ আমাৰ মাজত আমি কৰিছোঁ। ৰূপজ্যোতি কৰ্মীকো আমাৰ মাজত আমি নিমন্ত্ৰণ আমি জনাইছোঁ। এই কৰ্মশালাত আমাৰ এটাই উদ্দেশ্য যে আমাৰ যিকেইটা ল'ৰা ছোৱালী আছে শিক্ষিত কৰা আৰু আমাৰ এই সমাজৰ লগত চলিব পৰাৰ কাৰণে আমি একত্ৰিত হৈ আমি সেই আলোচনাবোৰো আমাৰ কৰা হয় আৰু সেই কথাকাৰে মই গীতেৰে আমি আমাৰ জাতিটোৰ কাৰণে মই লিখিছোঁ। গতিকে সেইটোকে আপোনাৰ লগত অকণমান শুনাই দিম। এৰে মুদিৰে ভাই লিখা পড়া করো গো সবাই, বলে লিখা পড়া বড় ভালো না, ভবিষ্যতে গোয়াই দেখে হামদের কাম। লিখা পড়া বড় ভালো না, ভবিষ্যতে গোয়াই দেখে হামদের কাম। হামদের মোদি ভাই সব দিনে পড়িতে যায়, পড়িতে ছাড়িল গো মোদি ভাই, পেছে সবাই মনকে পছতালে তোহরা ঘুরায়ার গো পাবি না,
বলে এরে মোদি ভাই লিখা পড়া করো গো সবাই আদিবাসী ভাই লিখা পড়া করো গো সবাই যোৰহাটৰ পৰা সন্দীপ শইকীয়া,